গৌৰৱ গগৈ ডাঙৰীয়া আহাৰ পিছত সভাপতি দায়িত্ব লোৱাৰ পাছত চাবচোন অকণমান মুখ্যমন্ত্ৰী ডাঙৰীয়া অকণমান আপোনাৰ ক্ষীণাইছে। মই ভাবিছোঁ যে ক্ষীণাইছে, আজিকালি ইণ্টাৰমিডিয়েট ফাষ্টিং নে কিবা এটা কৰে নহয়, গধূলি পৰত 6টাতে খায়, আকৌ একেবাৰে 10টাত খায়, 16 ঘণ্টা লঘনে থাকে, সেইটো কৰিলে বোলে ক্ষীণায়। মই ভাবিছিলোঁ সেইটো, পিছত আমাৰো অলপ মানুহ থাকে তেওঁৰ তাত, বোলে নহয়, গৌৰৱ গগৈ ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পাছতে তেওঁ ৰাতি টোপনি নাইকিয়া হৈছে, সেইকাৰণে তেওঁ ক্ষীণাইছে আৰু ৰাতি উঠি পেলাই কয় গৌৰৱ 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 ছেপ্টেম্বৰ গৌৰৱ এনেকৈ কৈ থাকে বোলে, আৰু সেইকাৰণেহে বোলে তেওঁ ক্ষীণাইছে, এইকাৰণে ক্ষীণাইছে। কিন্তু বিজেপি কাক দিলে? এজন ট্ৰাইবেল লোকক আগবঢ়াই দিছে। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী প্ৰজেক্ট কৰা নাছিলে, কিন্তু নিৰ্বাচনৰ পাছত চল চাতুৰিৰে বিভিন্ন 2 নম্বৰী পদ্ধতিৰে এজন জনজাতি মানুহ অঁতৰাই জোৰ জবৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ আৰু এজন ট্ৰাইবেল লোকক মুখ্যমন্ত্ৰী হোৱাৰ পৰা তেওঁ বঞ্চিত কৰিলে। অকল ইয়াতে নহয়, উজনি, নামনি, বৰাকবেলি, মধ্য অসম, BTAD গোটেই মানুহবিলাক আজি ক্ষুব্ধ হৈ আছে। অকল জনজাতি মানুহে নহয়, আহোম সম্প্ৰদায়ৰ লোকসকলো আজি ক্ষুব্ধ। বিভিন্ন সময়ত মই কৈছোঁ, মৰাণ মটক মানুহসকলো ক্ষুব্ধ, চুতীয়া কমিউনিটিও ক্ষুব্ধ, কোচ ৰাজবংশীসকল ক্ষুব্ধ, আনকি বঙালী হিন্দু মানুহখিনিও ক্ষুব্ধ, কাৰণ তেওঁলোকৰ উপযুক্ত ৰাজনৈতিক মৰ্যাদা দিয়া নাই। সেইকাৰণে এই অত্যাচাৰী হিমন্ত বিশ্ব, আজিতো সাংবাদিক বন্ধুসকলো আজি ক্ষুব্ধ। আজি যদি আপোনালোকে সাংবাদিক বন্ধুসকলে মোকতো এতিয়া আপোনালোকে কিবা কিবি সুধিব, মই চব উত্তৰ দিম। হিমন্ত বিশ্ব শৰ্মাক যদি সোধে, কয় তই কোন চেনেলৰ, তোৰ মালিকক কৈ দিম। কাৰো নিষ্ঠাৰ নাই, সাংবাদিককো আজি ভালকৈ কথাবিলাক সুধিবলৈ নিদিয়ে। এইটো এটা চাৰুদ্ধ ভয় পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেই ৰাইজে বাট চাই আছে সময়লৈ। এইবাৰ আপোনালোকে চাব। আৰু মই যে কৈ আছোঁ যে তেওঁ যে মাজে মাজে ছেপ্টেম্বৰ কয়, বোধহয়তে 26 নাপাবগৈ নেকি, ছেপ্টেম্বৰতে তেওঁক কিজানি বিজেপি নেতৃবৃন্দই আঁতৰাই দিয়ে নেকি। আজি আপোনাৰ যিবিলাক কেলেংকাৰী, গিৰগাৰীৰ পৰা আৰম্ভ কৰি যিবিলাক কেলেংকাৰী ওলাইছে, সেই কেলেংকাৰীবিলাক শুনি এতিয়া কোনো দায়িত্ব ল'বলৈও খোজা নাই মুখ্যমন্ত্ৰী তেওঁলোকৰ। গতিকে সকলোৱে আজি আপোনালোকে চাওক, আমি এখন সৰু মিটিং মাতিছোঁ। এই গৰম, হাতত বিচনী লৈ মহিলাসকল ইয়ালৈ আহিছে। আজি সেইকাৰণে মই কৈছোঁ যে মানুহে আজি পৰিত্ৰাণ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰা। কোনে? ৰাইজে নিষিদ্ধ কৰিব তেওঁলোকক। গৌৰৱ গগৈ হ'ল তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ। তৰুণ গগৈ ডাঙৰীয়াক আছুতীয়াকৈ কাৰ্বি আংলঙে ভাল পায়, আছুতীয়াকৈ ভাল পায়। খবৰ লওক, যেতিয়া ইয়াত কংগ্ৰেছৰ বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন নাছিল, ASDC আৰু বিভিন্ন ধৰণৰ শক্তিশালী আছিল, সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা 4টা ছিট আছিল, তেতিয়া 4টাই কংগ্ৰেছে পাইছিল। তেওঁৰ পুত্ৰ আজি সুযোগ্য পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ চাহটোকে বাকটো দেখা আৰম্ভ হৈছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া এইবিলাক কথা কেতিয়া কয়? এইটো কয় বিনাশকালে বিপৰীত বুদ্ধি। ৰাজনৈতিক কথা কোৱা যে নাই, কাৰ্বি আংলং মানুহে আমাক ভোট দিবই, আমি যিখিনি চাকৰি দিছোঁ তাত ইমান শতাংশত কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীক দিছোঁ। মই আপোনালোকক দেখুৱাই দিম ইয়াৰ ল'ৰা ছোৱালীয়ে কেনেকৈ বাহিৰত কাম কৰিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ দিনত। বিভিন্ন বাহিৰত যাওক হোটেলবিলাকত এই কাৰ্বি ডিমাছাৰ আমাৰ ছোৱালীসকলে বিভিন্ন কাম কৰে, কাৰণ ঘৰখন চলাবলৈ ইয়াত উপায় নাই, চাকৰি বাকৰি ইয়াত নাই। সেই কথাবিলাকে মাটিৰ কথা, সেইবিলাকে উত্তৰ দিব লাগে। সেইবিলাক উত্তৰ নিদি গৌৰৱ গগৈ নিষিদ্ধ, সেই কথা বতৰাবিলাক ৰাজনৈতিক কথা নহয়। ৰাজনৈতিক কথা হ'ল, লাখপতি বাইদেউ দিম বুলি ক'লা, কিমান লাখপতি দিলা? 15 লাখ দিম বুলি কৈছিলা, কিমান 15 লাখ দিলা? 2 কোটিকৈ চাকৰি কেন্দ্ৰ, 25 লাখকৈ বছৰি তুমি দিম বুলি কৈছিলা, কিমান দিলা? 2 কোটি 50 লাখৰ চাকৰি। সেইবিলাকে হ'ব, সেইবিলাকে উত্তৰ দিয়ক। আজি চৰকাৰী চাকৰি আপোনাৰ বন্ধ, আজি আপোনাৰ স্কুলবিলাক বন্ধ কৰি দিছে, গোটেইখন মদৰ দোকান খুলি দিছে। এইবিলাক মানুহৰ মনবিলাক খুব বেয়া, আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে যে সময়লৈ মানুহে বাট চাই আছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই ৰাতিও দিনতো নিজৰ চাহটোকে বাঘটো দেখি গৌৰৱ 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 কৰি আছে। আকৌ এবাৰ চিঞৰি পেলাই সোধকচোন, আপোনাৰ প্ৰশ্নটো মোৰ কৈছে, যেতিয়া মোক দেখাব আপোনালোকে প্ৰশ্নটো আহিবনে নাই? মানুহৰ মুখত ফুল চন্দন পৰক, তাৰমানে কংগ্ৰেছ যে আহিব সেই কথাটো সকলোৰে মুখে মুখে। আপুনি সুধিছে, আপোনাৰ কথাটো নিদিব পাৰে না, তাত কাট দি দিব পাৰে না, মোৰ মুখেৰে কৈ লওঁ। আপুনি কৈছে যে কংগ্ৰেছ আহিলে আকৌ এইসকলৰেই দপদপনি চলিব নেকি? এইসকলে দপদপনি চলিব নেকি? এইসকলৰ কাৰণে তলা মাৰি চাবি পেলাই দিম, এজনকো প্ৰৱেশ কৰিব দিয়া নাই।